নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিয়ংকাই পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোৱে ভিডিঅ'টি চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। বিশেষ টপিক নাছিল আৰু কেনিও যোৱা নাছিল বাবে ভিডিঅ' বনোৱা হোৱা নাছিল। লগতে ব্যস্তও হৈ আছিলোঁ নিজেও, আৰু বেটীৰ যিহেতু এক্সাম চলি আছিল মোৰ লগতে। আৰু এইফালে আহি পালোঁ আভা নাৰ্চাৰী, নিগাম ৰোড, দীঘলা পাথাৰ, নাহকটীয়া। এইখন হৈছে মোৰ নন্দাজনী নাৰ্চাৰী, মোৰ হাজবেণ্ডৰ ভনীয়েকৰ। আজি গান্ধী জয়ন্তী, স্কুল বন্ধ থকাত আমি তালৈ আহিলোঁ। আজি কিন্তু মই ফুল নিবলৈ অহা নাই ইয়ালৈ, আৰু আহি প্ৰথম সোমাই আপোনালোকক নাৰ্চাৰীখনৰ অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। এইফালে ধুনীয়াকৈ এডেনিয়ামবোৰ এতিয়া ঠাণ্ডা দিনৰ কাৰণে সাজু কৰিছে, আৰু এইফালে কিছুমান পাতবাহাৰ আছে। এইফালে স্পাইডাৰ প্লেণ্ট, মনি প্লেণ্ট, চিলভাৰ কুইন, সকলোবিলাক নাম মোৰ মনত নাই। এইবিলাকৰ এতিয়া ছিজন গৈছে লাহেকৈ, বাৰিষা ধুনীয়া হয় এইবিলাক পাতবাহাৰ, দেখিবলৈ খুব ধুনীয়া লাগে। এতিয়া কালাৰবোৰ অলপ ম্লান পৰি যায়, যিহেতু ঠাণ্ডা আহিব আৰু কেইদিনমানৰ পিছতে। মই ভিডিঅ' কৰি আপোনালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ। এইফালে এইকেইটা চাৰ্কুলেন আছে, আৰু এইফালে ইউফেবিয়া কেইপাহমান ফুলি আছে সেউজীয়া ৰঙৰ। আৰু এইফালে আমি খালোঁ আজি মচন্দৰী ভাপত দিছিল, চিকেন আছিল, আৰু এইফালে মাছ বেঙেনা দি এখন তৰকাৰী ৰান্ধিছিল তাই। আৰু এইফালে মেকুৰীটো শুই আছে ইমান ধুনীয়াকৈ, মই তাই অলপ ভিডিঅ' কৰি থলোঁ। আৰু এইফালে এলগেনিমাৰ কিছুমান কালেকশ্যন, এইফালে ব্লেক জেট প্লেণ্ট, গ্ৰীণ আৰু কিবাকিবি, মই নামবিলাক সকলোৱে নাজানো, দেখুৱাই দিছোঁ। আৰু এইফালে কটন, আজিকালি ভেৰাইটি কটন পোৱা যায়, তাৰে কিছুমান সংগতাই ৰাখিছে। মোৰ এই কটনবিলাক খুব ভাল লাগে, পাটৰো যে সৌন্দৰ্য আছে, সঁচাকৈ কটনবিলাক খুব ভাল লাগে। আৰু এইফালে দেখুৱাই দিছোঁ কটনৰ কালেকশ্যন অলপ। আৰু এইফালে ভাগিন শ্ৰুতিৰ ওচৰলৈ আহিছোঁ আজি। তাই MBBSৰ বাবে ৰাছিয়ালৈ যাব অহা 6 তাৰিখে। তাইক চি অফ কৰিবলৈ আমি আহিলোঁ গোটেইকেইটা। আৰু এইফালে চাৰ্কুলেট কিছুমান দেখাই দিছোঁ আপোনালোকক। এইফালে এডেনিয়াম থৈছে তাই, শীতকালি আহিব, মানে চাৰ্কুলেটবিলাক ধুনীয়াকৈ আহিব এতিয়া কালাৰবিলাক। এইফালে এডেনিয়ামৰ ভেৰাইটি কিছুমান আছে, আৰু এইফালে ইণ্ডোমালতি কাটিং কৰি থৈছে তাই সময় পোৱা নাই বোলে এইকেইদিন ভাল কৰিবলৈ, নাৰ্চাৰীখন চাফা কৰিবলৈ। তথাপিও মই ঠিকে দেখিছোঁ বাৰু, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। ইয়াতো বিভিন্ন ধৰণৰ পাতবাহাৰেই আছে। আৰু এইফালে ডংকি তেলৰ কাটিং কেইটামান থৈ দিছে এইফালে, যিহেতু এতিয়া চাৰ্কুলেন মানে বহাৰ সময়, শীতকালীনটো ভাল পায় চাৰ্কুলেনে। আৰু এইফালে অৰ্কিড কিছুমানো আছে, এইবিলাক মই যদি পিছলৈ এপ্ৰিল মাহত আহোঁ তেতিয়া ফুলি থকা আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু তাই বান্দ্ৰাখন মই অলপ দেখুৱাই দিছোঁ আপোনালোক, তাই কেনেদৰে ৰাখিছে। সেইফালে চাৰ্কুলেন কিছুমান আছে ইয়াতে, কাৰণ চাৰ্কুলেনক এতিয়া ঠাণ্ডাকালি মানে পোহৰ অলপ দৰকাৰ হ'ব, তাই কাৰণে ইয়াতে ৰাখিছে। আৰু এইফালে অৰ্কিড কিছুমান ফুলি আছে ধুনীয়াকৈ। এইফালে পাতবাহাৰ সমস্যা, এইফালে এলগেনিয়ামৰ ভেৰাইটি কালেকশ্যন। আৰু এইফালে আমি আহিবলৈ সাজু হ'লোঁ। এইফালে দেউতা বহি আছে চোতালত, আৰু বেটা আৰু মানে মিষ্টাই পানী দি আছে পেহীয়েকৰ ফুলত। এইফালে ছুটিক বাই কৈছোঁ আৰু হেপ্পী জাৰ্ণি কৈছোঁ ভালকৈ যাবলৈ। আৰু এইফালে বেটীক পেহীহঁতে ৰখাইছে, তাই নাথাকে বোলে। আৰু মই গাড়ীত আহি সুধিছোঁ, তাই বোলে বেয়া লাগিলে, থাকিলে বোলে আৰু দুখ লাগিব, সেইটো কাৰণে তাই নাথাকিলে, কান্দিছে গাড়ীত, দেখিছেনে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' লাষ্টলি, চি ইউ এগেইন নেক্সট ব্লগ।